ভবা নাছিলো কোনোদিন বন্ধুৰ হাতৰ চিগাৰেটৰ ধোঁৱাবোৰ হৈ পৰিব মোৰ জীৱনৰ একান্ত লগৰী। মই এতিয়া মদ্যপান কৰোঁ, শুৱনিৰ আলিবাটত নিশা দুখবোৰ বমি কৰি দিওঁ। প্ৰেয়সী প্ৰেয়সী বুলি ক'বলৈ গ'লে মোৰ এতিয়া দুজনীকৈ আছে। এজনী নিকোটিন আৰু আনজনী কোন জানে? আনজনী হৈছে এলকহল। আৰু সেই ৰাতিবোৰ মই সিহঁত দুজনীৰ সৈতে বিন্দাছ ফূৰ্তি কৰোঁ। সচৰাচৰ আপোনাৰ দৃষ্টিগোচৰ হলে আপুনি মোক তপৰাই কব, কিন্তু হেই তই এটা নষ্ট ল'ৰা। হয়, মই এটা নষ্ট ল'ৰা। আৰু নষ্ট মই কিন্তু সিদিনাৰ পৰা হৈছিলো, যিদিনা অন্ধ প্ৰেমৰ চলনাত পৰি মোৰ আই যৌৱন কালতেই গৰ্ভধাৰণ কৰিছিল। আৰু মই ভূমিষ্ঠ হোৱাৰ লগে লগেই দলিয়াই দিছিল ডাষ্টবিনৰ বুকুত। আৰু জানে, নষ্ট মই সেইদিনাই হলো, যিদিনা এফাল ৰুটিৰ কাৰণে দুই বন্ধুৰ লগত মৃত্যুৰ সৈতে মই সংঘৰ্ষ কৰিছিলো। আৰু এই যে ডাষ্টবিনটো, ইয়াক মই সৰুৰ পৰা দেখি আহিছো। চাল্লা, সি মুঠেই কথা নকয়। আৰু জানে, সি বৰ বহুত বেছি সহনশীল। আৰু সেইকাৰণে চাগে এই ডাষ্টবিনটোৱে হৈছে মোৰ আজন্ম ঠিকনা। আৰু এই যোৱা মাহৰ কথা, হোটেলখনত মই কাম কৰি আছিলো। পইচা পাতিও কিন্তু মোক তাৰ পৰা ঠিকে দি আছিল। কিন্তু চালা, এই আগতপা যে মালিকটো, তেওঁ কথাৰ মাজে মাজে মোক কি কয় জানে? তেওঁ মোক কয় জাৰজ, আৰু জাৰজ বুলি মোক তেওঁ ইটিকিং কৰে। কি মানে, জাৰজৰ কি জীয়াই থকাৰ অধিকাৰ নাই? আবে, আমি সৰু মানুহ, আৰু সৰু মানুহৰ সপোনবোৰ বৰ ডাঙৰ। চাল্লা, বাইকৰ নাম্বাৰ প্লেটখনৰ দৰেহে আমাৰ কপালখন। 4 আঙুলৰ কপালখনত দুখবোৰ কি লাগি আছে নেকি? আৰু সেই তেতিয়াৰ পৰাই চাগে পিছেৰি নিদিয়াই হল এই জাৰজ, পাগল, মূৰ্খ আদি শব্দবোৰ। আৰু এই চবে গম পায়, মোক প্ৰতি মুহূৰ্ততে পদাঘাত কৰি ফুৰে। মই ডাষ্টবিনৰ আজন্ম প্ৰেমিক। আৰু আপোনাৰ দৃষ্টিত ঠিকেই সেই টপা মালিকজনে কোৱাৰ দৰেই ময়ো এজন জাৰজ, পাগল বা এটা নষ্ট ল'ৰা। আকৌ কৈছো, প্ৰেয়সী বুলি ক'বলৈ গ'লে মোৰ দুজনীয়ে আছে। এজনী নিকোটিন আৰু আনজনী কোন জানে? এলকহল। আৰু এই ৰাতিটো মই সিহঁত দুজনীৰ সৈতে বিন্দাছ ফূৰ্তি কৰোঁ। বিন্দাছ ফূৰ্তি।